Hello everyone, welcome back to my YouTube channel. মই মাতটো কি ওজনা যে বই আছে সো প্ৰথমতে আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো মানে আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই কি কৰোঁ হেতুকে দেখাম প্ৰথমতে মই গা চা ধুই মেলি গোখাই ঘৰ চাকি দিলো পেলে গোখাই ঘৰ ৰাখিছো আৰু এটো মোৰ নতুন ঘৰ হয় মই দেখাম আপোনালোকক মানে ঘৰটো ডেকোৰেশ্যন কাৰণে মাত আহি আছে ঘৰটো ডেকোৰেশ্যন কাৰণে মই মানে দেখুৱা নাই ওয়ালত একো লগোৱাই নাই মানে মই অৰ্ডাৰ দি থৈছো অৰ্ডাৰ হোৱা নাই কিচেনৰ বস্তু কেইটামান দি থৈছো সেইখিনিও অহা নাই শব্দ হৈ আছে প্ৰথমতে মই ৰাতিপুৱা শুই উঠি লাগিলো প্ৰথমতে পাস্তা বনাই লওঁ মই দেখাম ৰেচিপি নিদিওঁ দেই ৰেচিপি মোৰ ইনষ্টা এটা আছে স্পাইচি ফুডি বুলি আছে নেকি সেইটোত আপোনালোকে মোৰ ইনষ্টাত চাৰ্চ কৰিলে পাব বা মোৰ একাউণ্টত টেগ কৰি থোৱা আছে সেইটোত গ'লেও আপোনালোকে পাব দীপসি একাউণ্টত আছে তো তাত গ'লে আপোনালোকে মোৰ ইনষ্টাৰ তাত পাব আৰু ইউটিউবতো পাব ইউটিউবতো আছে দীপছ শইকীয়া বুলি আছে তাতো আছে তো তাতো পাব এতিয়া মই যাওঁ পাকঘৰলৈ যাওঁ পাকঘৰত কি বনাইছোঁ চাওঁগৈ পাস্তা বনাইছোঁ বাৰু আহিলোঁ পাকঘৰ মই ৰেডি কৰি লৈছোঁ চব ৰেডি কৰি লৈছোঁ আজি মানে পাস্তা বনোৱা এইবোৰ ইমান হেৰিও নাই বস্তুও নাই তথাপিও মানে ৰাতিপুৱা কিবা এটা খাবলৈ মন যায় অকণমান স্পাইচি টাইপ সেইকাৰণে বনাই আছোঁ দেখাইছোঁ ৰুটো ওলাই আছোঁ পৰা পাস্তা হৈ গ'ল বনাই এতিয়া মই পাস্তা খাম তেওঁলৈ বাঢ়ি লৈছোঁ তেওঁ কিবা কাম কৰি আছে মই এতিয়া পাস্তা খাম মই পাস্তা মই এইফালে বাঢ়ি লৈছোঁ এতিয়া খাম বিন্দাছকৈ পাস্তা খাম তেওঁ বাহিৰত কাম কৰি আছে তেওঁলৈ বাঢ়ি লৈছোঁ মই বোলো তেওঁক অকণমান দেৰিকৈ খাবা তেওঁ দেৰিকৈ খাই মানে মই সম্পূৰ্ণকৈ বনাইছোঁ ৰাতিপুৱা টাইমত মানে কিবা এটা খাওঁ লাগে মানে মই পাস্তা বনাওঁ মানে পাস্তা মেগী এনেকৈ চিম্পলকৈ কিবা কিবি খাব লাগে তেওঁ মানে ফটো ফ্ৰেম লগাই আছে শুনিছে মাতটো শুনিছে ফটো ফ্ৰেম লগাই আছে আপোনাৰ লগত ফটোকেইখন লগালে এইখন মানে প্ৰথমতে মোৰ এইখন ফেভৰেট আছিলে এতিয়া মোৰ এইখন ফেভৰেট হয় ফুৰিবলৈ যাওঁতে তেতিয়া ইয়াত মৰা আৰু মানে য'ত যাওঁ তাত মানে মই ফটোখন মানে ডাঙৰকৈ এনেকৈ ফ্ৰেম কৰি ভাল পাওঁ যেতিয়া আমাৰ বিয়া পাতিব বা যেতিয়া আমাৰ ৰিচিপশ্যন হ'ব তেতিয়া মই মানে সেইখন ফটো একদম ডাঙৰকৈ ৱাল কৰি ফ্ৰেম কৰিম বুলি ভাবি থৈছোঁ এতিয়া সৰু সৰুকৈ এইখন বস্তুবোৰ মানে ইফালৰ পৰা সিফালে হৈ আছে মই মানে কি কৰোঁ কি নকৰোঁ কিনে কালি মানে অলপ হ'ল বাৰু বাকী যিবোৰ ৱাল ডেক'ৰেশ্যনৰ কাম হওক বা যিয়েই হওক সেইবোৰ বহুত বাকী আছে মই ভিডিঅ'ত আপোনালোকক দিম মই মিছ'ৰ পৰা বহুত ধুনীয়া বস্তু ৱাল ডেক'ৰেশ্যনৰ হওক বা যিয়ে হওক বহুত ধুনীয়া বস্তু মই অৰ্ডাৰ কৰি থৈছোঁ মই সেইখিনি দিম বাৰু আপোনালোকৰ ভিডিঅ' হিচাপত দিম কি অৰ্ডাৰ কৰি থৈছোঁ পাস্তা বনালোঁ এতিয়া কি হ'ল গাড়ীখন সেইডোখৰ ৰখাই দিলে কাৰণে এতিয়া দিগদাৰ হৈ গৈছিলে আৰু মানুহো দিয়া বহুত গাড়ী আছিলে তেওঁ বাহিৰলৈ এতিয়া গাড়ীখনলৈ কুল আহিলে তেওঁ গাড়ীখনলৈ এতিয়া গৈছে মই পাস্তাখিনি খাই লওঁ চ' অলপ দেৰিকৈ মই আপোনালোকক লগ পাইছোঁ চ' গাইজ মানুহজন গ'ল এতিয়া তেওঁ গ'ল মই চুৱেটাৰ পিন্ধি লৈছোঁ চুৱেটাৰ পিন্ধি লৈছোঁ মানে ঠাণ্ডা পৰিছে পূৰা ঠাণ্ডা পৰিছে সেইকাৰণে চুৱেটাৰটো পিন্ধি ল'লোঁ আৰু আমাৰ এইফালে অকণমান ঠাণ্ডা মানে ৰ'দটো ইমান নপৰে আৰু বতৰটো বহুত ডাৱৰীয়া হৈ আছে কাৰণে অকণমান ঠাণ্ডা পৰিছে মই এতিয়া ভাবি আছোঁ কি খাওঁ কাৰণ মই অকলে থাকিলে মই ভাত বনাই বেয়া পাওঁ আৰু ভাত বনাই বেয়া পাওঁ মানে কি খাব মন নাযায় ভাতটো মানে তেওঁ নাই বৰ্তমান ক'ৰবাত গৈছে মানে ঘৰলৈ গৈছে নেকি আমাৰ ঘৰলৈ গৈছে চ' তেওঁ চাগে তাত খাই আহিব আৰু মই ইয়াত অকলে আছোঁ মই এতিয়া কি খাওঁ লাগিছে অকলে থাকিলে এনেও কিবা এটা খাওঁ লাগিছে বাট মই এতিয়া একো নাখাওঁ এতিয়া কথা মানে ভাতটো নাখাওঁ ভাতটো ইম্পচিবল তেওঁ যদি আহে তেতিয়াহে মই ভাত বনাম বা মালৈ ফোন মাৰিম যে মাক সুধিম যে ভাত খাই নাখায় তেওঁ যদি ভাত খাই আহে তেতিয়া মই ভাত নবনাওঁ যদি তেওঁ ভাত খাই নাহে তেতিয়া ভাতটো বনাম তো মই মালৈ ফোন মাৰিম তেতিয়াহে তাৰপিছতে গম পাম কিন্তু প্ৰথমতে ফাৰ্ষ্টতে মই কিবা এটা বনাওঁগৈ খাবলৈ চাওঁগৈ যদিহে কিবা আছে চব আছে বেচন ময়দা চব আছে বনাবলৈ চব সুবিধা আছে বাট মই কি খাওঁ সেইটো লাগি আছে কি খাওঁ লাগি আছে চ' এতিয়া যাওঁ পাকঘৰলৈ পাকঘৰত কি আছে চাওঁগৈ আন্ধাৰ হৈ আছে মোৰ পাকঘৰটো কাৰেণ্ট নাই নেকি আছে
পুৰা আন্ধাৰ হৈ আছে পাকঘৰ খিৰিকীখন খুলি দিম ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিব পাকঘৰৰ বস্তু কিছুমান আনিবলৈ আছেই এইখিনি আনিব আছেই তাৰপাছত এতিয়া কি বনাওঁ জানো আলু চবকে বনোৱা নাই কণী নাই মেইনলি আৰু কিবা এটা বনাম আৰু ফোন মাৰিলোঁ তাৰপিছত মাহঁতে সুধিলোঁ যে আজি ভাত খাই পেলাই নাহে তে মায়ে ক'লে যে ভাত খাই যাব চ' মই ভাবি আছোঁ এতিয়া কি বনাওঁ তাৰপিছত ভাবিছোঁ এতিয়া আলুকে বইল কৰোঁগৈ আলু বইল কৰি মেলি এতিয়া মই আলু চপ বনাম বুলি ভাবি আছোঁ হেৰি এলাহো লাগিছে আলু চপ বনাম বুলি ভাবি আছোঁ চ' এতিয়া আলু চপ বনাম চাগে বলক ভিডিঅ'টো এতিয়া আলু চপৰ কাৰণে ৰেডি কৰোঁ কি লাগিব কি নালাগে কণী চপ বনাব লৈছিলোঁ ওচৰতে দোকানখন আছে তাত মোৰ যাবলৈও মোৰ এলাহ লাগিছে মানে কণীকেইটা আনোগৈ বুলি কণী নাখাওঁ আজি অকল আলু চপ বনাম আলু চপৰ লগত টেষ্টিকৈ খাম এটা ষ্টেণ্ডাৰ্ড লৈছোঁ ত' গাইজ মই পাকঘৰত আহিলোঁ পাকঘৰত এতিয়া মই আলু চপ বনাবলৈ ৰেডি কৰিম বিৰাট ঠাণ্ডা পৰিছে এইফালে বতৰটো বিৰাট ঠাণ্ডা এতিয়া আলু চপ বনাম অকলে খাব লাগিব তেতিয়াহ'লে থ'ম বাৰু তেওঁ খাবহি এতিয়া বনাই লওঁ আলু চপৰ কাৰণে ৰেডি কৰি লওঁ কি লাগে প্ৰথমতে মই আলুখিনি বইল কৰি লওঁ আলুখিনি বইল কৰি পেলাই ৰেচিপি ভিডিঅ' নহয় খালি মোতকৈ আপোনালোকে ভালকৈ জানিব পাৰে বাট মানে কি জাজ নকৰিব মই এতিয়া আলুখিনি বইল কৰিম আলুখিনি বইল চইল কৰি মেলি তাৰপিছত আলু চপ বনাম আৰু মানে কি হয় যেতিয়া মানে অকলে থকা হয় ন মানে মোৰ হিচাপত মই কৈছোঁ ছিংগল ৱাইফ মানে ধৰক যেতিয়া অকলে থাকিব মানুহজন নাথাকে তেতিয়া কি হয় স্পেচিয়েল কিবা কিবি বনাই থাকিবলৈও মন নাযায় কিন্তু মই এতিয়া কি কৰোঁ কি নকৰোঁ কাৰণ ভাত আৰু দাইল পাতি দিলেতো সোনকালে খানাটো হৈ যাব বাট মই ইয়াত পাতিছোঁ কাৰণ টাইমটো পাৰ হৈ যাব মই বনোৱালৈকে হয়তো তেওঁ আহিব মোক গালিও দিবলৈ আছে যে তুমি ভাত কিয় নাই খোৱা বুলি কাৰণ তেওঁ মানে মোক ফাষ্টফুড ইমান খাব নিদিয়ে সেইকাৰণে ফাষ্টফুড খাব নিদিয়ে যদিও কিন্তু মই ফাষ্টফুড খাই ভাল পাওঁ যে ভাত খাই ইমান ভাল নাপাওঁ বাট মানে ফাষ্টফুড খাই মই বেছিকৈ ভাল পাওঁ যিয়ে নহওক যিটো মানুহজনৰ লগত আহিছে যেতিয়া খাম বুলি চ' এনেকৈ থাকিব লাগিব আৰু যেতিয়ালৈকে কলেজ যোৱা নহয় কলেজতো ভাবি আছোঁ এডমিশ্যন ল'ম বুলি লাহেকৈ বাট এতিয়ালৈকে মাৰ্চৰ পৰা যিটো ক্লাছবোৰ ষ্টাৰ্ট হ'ব কলেজ তেতিয়ালৈ যাব লাগিব আৰু কলেজ নোযোৱালৈকে তেতিয়ালৈকে মই এনেকৈয়ে থাকিব লাগিব ঘৰতে ৰুবলে এতিয়া আলুখিনি বইল কৰিলোঁ পূৰা বতাহটো পূৰাই এফালে মাৰিছে এইটো গেছতহে পাতিব লাগিব নেকি এইটো গেছত পাতিলোঁ তেতিয়া আলু হৈ যাব তেতিয়ালৈকে মই বাকী বস্তুখিনি ৰেডি কৰি লওঁ কি লাগিব কি লাগে বেচন খুলিব লাগিব ক'ত আছে এইখিনি কালি মানে বস্তুবোৰ যেতিয়া ভৰালে তেতিয়া ক'ত ভৰালে মাও আহিছিলেতো ক'ত ভৰালে কি কৈছিলে মই একো গমেই নাপাওঁ চ' এতিয়া চাম সেই ক'ত ভৰালে কি মই চুলিখিনি বান্ধি লওঁ কাৰণ যদি এই ভিডিঅ'টো মোৰ আইতাহঁতে কোনোবাই দেখে যে পাকঘৰত এনেকৈ চুলি মেলি কিবা কাম কৰিছোঁ বুলি ৰাম গালি খাম মই কাৰণ আইতাহঁতে চুলি মেলি বান্ধি দিয়ে পাকঘৰত আৰু চুলি মেলাটো ভালো নহয় কাৰণ সেইটো এটা মানে মনা নমনা লগত নহয় আৰু মানে চুলি মেলিলে হয়তো ক'ৰবাত চুলি তুলি পৰিও থাকিব পাৰে যাৰ বাবে চুলি মেলিব নিদিয়ে মই কথাখিনি কৈ থাকোঁ কাম কৰিব পাৰিম চুলি তুলি সেইকাৰণে মেলিব নিদিয়ে আচকেইটা উলিয়াই লওঁ মই পিঁয়াজো বেছি নিদিওঁ জাষ্ট 2টা দিম পিঁয়াজ বাকী আলুখিনি বইল হোৱাৰ পিছতহে কামবোৰ কৰিব পাৰিম মছলা বেচন চব গোটাব পাৰিম কামখিনি হেৰি কৰি লওঁ প্লেনিংটো অলপমান চেঞ্জ হ'ল মই দোকানলৈ গ'লোঁ দোকানৰ পৰা লৈ মেলি এইখিনি বস্তু লৈ আহিছোঁ মই ভাবিলোঁ অকল আলু চপেদি খামনে কণী চপ বনাওঁ এয়া দেখিছে চব ৰেডি কৰি লৈছোঁ ৰিফাইনটো অলপ কম হৈ গৈছিলে সেইকাৰণে ভাজি লওঁ ৰিফাইনটো অলপ কম হৈ গৈছিলে তাৰ বাবে মই দোকান যাব লগা আছিলে মানে ভাবিলোঁ কণীও লৈ আহোঁ কণীৰ মতে বনাওঁ ওচৰতে দোকান আছে তাৰপিছত ৰিফাইনো আনি ল'লোঁ মুঠতে আজি কণী চপ খাইহে এৰিম ত' এতিয়া মই আলুখিনি আধা বইল কৰি থৈ গৈছিলোঁ কণী 2টা দি দিওঁ কণীটোৰ লগতে দিব পাৰিম কণী এটা দিম এটা দিলে 4টা কণী তেনেকৈ 4টা আলু চপ তেনেকৈ ওলাব আৰু আলু চপ মই বেছিকৈ নবনাওঁ আমাৰ 2টালৈ বনাওঁ চ' বেছিকৈ খাইও আমনি লাগিব চ' বনাই লওঁ মই প্ৰথমতে মই হেৰিকেইটা দিলোঁ ধৰিছিলেই আলু অলৰেডি হাফ বইল কণী এটা দিওঁ বাহুবলী কণী নি বাহুবলী কণী খাইছিলেই পূৰা বাহুবলী হৈ যাম পানী গৰমে হৈ আছে বোলে
কণী চপ, এতিয়া আলু চপ কৰি কণী চপ হ'ব। এতিয়া বস্তুখিনি মই যোগাৰ কৰি লওঁ, কি কি লাগিব কি কি নালাগে। আলুখিনি প্ৰথমতে মই বইল হ'বলৈ দি লওঁ, তাৰপিছতহে মেইনখিনি হ'ব। পটাপট আলুখিনি বইল হ'ব, মই বাকী বস্তুখিনি মই ৰেডি কৰি লওঁ। মানে যেতিয়া অকলে থকা হয় তেতিয়া মানে মই বনাই মেলি খুব ভাল পাওঁ। অকলে যেতিয়া থাকোঁ, বেছিভাগ অকলে থকা হয় বাৰু, তেওঁতো কিবা কামত ওলাই যায়গৈ, মইতো অকলে থাকিব লাগে। ত' তেতিয়া মানে কি কিবা কিবি বস্তু মানে বনাই মেলি ভাল পাওঁ। আৰু অকলে থাকিলে বনাইহে ভাল পাওঁ, খালি খাই বেয়া পাওঁ অকলে। আৰু মোৰ এটা অভ্যাস আছে, যিমান যি হ'লেও যেটাই বাজক ভাতকেইটা খালি মই মানুহৰ লগতে খাওঁ। সেইটো মানে মোৰ অভ্যাস হৈ থাকিলে, কেলৈ মই গম নাপাওঁ, বাট ভাতটো মানে তেওঁৰ লগত খালেহে মোৰ পেটটো ভৰাই নিচিনা লাগে, নহ'লে মানে কিবা ভাল নালাগে মানে অকলে অকলে খাই। আৰু যি হ'লেও বা যিসকল হাউচৱাইফ হয় বা যিসকলে বিয়া হৈছে বা নতুনকৈ বিয়া হোৱা বা মই নতুনকৈ বিয়া হৈছোঁ, সেইটো কাৰণেও হ'ব পাৰে, বা প্ৰথমবাৰ যিহেতু মই তেওঁৰ লগতে খোৱা, সেইকাৰণে সেইটো কাৰণেও হ'ব পাৰে, বাট নাজানো কি কাৰণে হ'ব পাৰে। সেইটো মানে মোৰ অভ্যাসে মানে, যে মই তেওঁৰ লগতে মই ভাতকেইটা খাম, মানে তেওঁৰ লগতে মই ভাতকেইটা খাই ভাল পাওঁ। ঘৰৰ পৰা এতিয়া যিহেতু যিসকল ছোৱালী দূৰত পঢ়ি আছে বা যিসকলে বিয়া হ'ল, তেওঁলোকে নিশ্চয় গম পায় যে ঘৰৰ পৰা দিয়া প্ৰত্যেকটো বস্তুৱে মানে এজনী ছোৱালীৰ কাৰণে বহুত এটা সুকীয়া অনুভৱ কৰে। আৰু সেই তেনেকৈ মোকো ঘৰৰ পৰা কণ বিলাহী দি পঠিয়াইছিলে। এইকেইটা কালি মায়ে লৈ আহিছিলে। এইকেইটা বস্তু মানে নাজানো কেলৈ ঘৰৰ পৰা দিয়া প্ৰত্যেকটো বস্তুৱে মোৰ কাৰণে মানে বহুত ভাল লাগে, মানে সেইকেইটা খায়ে সোৱাদ লাগে। গাঁৱৰ বস্তু, আৰু টাউনত থাকিলেতো ক'ত এইবোৰ বস্তু পায় পটককৈ, চবটো কিনি খোৱাহে হয়। আৰু ইয়াত আমিতো যি চাউললৈকে কিনিয়ে খাওঁ, ত' সেইকাৰণে এয়া সৰু বিলাহী দি পঠিয়াই বা কেতিয়াবা পালেং দি পঠিয়াই। এওঁ মানে পালেং শাক খাই খুব ভাল পায়। দাইলত যদি মই পালেং কেইগোছামান যদি দি দিওঁ, তো মানে সেই দাইলকণ মানে খুব আমেজ পায় খাই পেলাই। সেয়েহে ঘৰৰ পৰা দিয়া মই মানে বেছিভাগ মানে মই ঘৰৰ পৰা দিয়া শাক পাচলিয়ে মানে মই বনাবলৈ ট্ৰাই কৰোঁ। আৰু যিহেতু বজাৰৰ পৰা কিনা যিটো সোৱাদ, বজাৰৰ যিটো সোৱাদ হয়, সেইটো সোৱাদ মানে ঘৰৰ বস্তুতকৈ নাপায়। সেইকাৰণে এতিয়া বিলাহী মই এতিয়া দেখিলোঁ ঘৰৰ পৰা দিয়া থৈ দিওঁ, ৰাতিলৈ আজি কণী দম বনাম চাগে ৰাতিলৈ। সেইকাৰণে সেইকেইটা পলিথিনত কেইটামান দি পঠিয়াইছিলে। আৰু মাকবোৰতো এনেকুৱাই, জীয়েকলৈ টোপোলা বান্ধি ঘৰলৈ আৰু মই ঘৰলৈ যেতিয়া যাওঁ তেতিয়া ঘৰৰ পৰা বস্তু মানে মই আনিব লাগেই। মানে মায়ে মোক টোপোলা বান্ধি দি পঠিয়াব ঘৰলৈ, যদি মই কিবা লৈ যাওঁ। কিন্তু ঘৰলৈ যদি মই কিবা এটা বস্তু লৈ যাওঁ, তেতিয়া মাৰ পৰা মানে ইমানেই গালি খাওঁ যে এইটো বস্তু কেলৈ আনিব লাগে, এইটো বস্তু কেলৈ ইমান টকা পইচা খৰচ কৰিব লাগে, সেইবোৰ মানে। কিন্তু যি হ'লেও ছোৱালী যেতিয়া ঘৰলৈ কিবা এটা নি ভাল লাগে। আৰু আমাৰ টাউনত বেছিভাগ কিনিয়েই খোৱা হয়, সেইকাৰণে ঘৰলৈ মই প্ৰত্যেকটো বস্তু নিবও নোৱাৰোঁ। কিছুমান বস্তু যিখিনি বস্তু মই পাৰোঁ বা ঘৰত থাকে, মায়ে যিটো বস্তু ভাল পায় সেইটো বস্তু মই নিও, মোৰ ভাল লাগে। মা বুলিয়ে নহয়, পাপাও যিটো বস্তু ভাল পায় সেইটো বস্তু নিয়ে ভাল লাগে। চ' এতিয়া মই বনাবলৈ ট্ৰাই কৰোঁ। বহুত কথা ক'লোঁ, কথা কওঁতে মোৰ কাটিও শেষ হ'ল, মই গুচাইও শেষ হৈছে। মোৰ খালি এটা অভ্যাস আছে, মানে যিটো বস্তুৱে নহয় কিয়, মোৰ যদি কেনেবাকৈ যদি মালে মনত পৰে বা তেতিয়া মানে মই সেই বস্তুটো খাব নোৱাৰোঁ। কাৰণ মোৰ এনেকুৱা লাগে, মোৰ এনেকুৱা অনুভৱ হয় জীয়ৰীতেতো মা, মই, আইতা, বৰমা, দাদা, পাপা চব বহি একেলগে খাইছিলোঁ। আৰু এতিয়া এই ৰুমত বা ঘৰত থাকিলোঁ কাৰণে অকলে অকলে খাব লগা হৈছে, তেনেকুৱা হয়। সেইকাৰণে মানে বেয়াও লাগে কিছুমান কথা, বা ছোৱালীবোৰে বিশেষকৈ অনুভৱ কৰিব, বা যিটো ভিডিঅ' ছোৱালীসকলে চাই আছা, মাৰ কাৰণে কিন্তু লাইক এটা কৰিবা। কাৰণ যিসকলে দূৰত থাকে বা যিসকল দূৰত থাকি পঢ়ি আছে বা যিসকল ছোৱালী দূৰলৈ বিয়া হৈছে, তেওঁলোকে অনুভৱ কৰিব পাৰে যে মাৰ হাতৰ যিটো খাদ্য পৰশ, সেই পৰশটো মানে টাউনত তুমি বিধে ফ্ৰাইড ৰাইচ, ম'ম', চাওমিন, পকৰা, পিজ্জা, বাৰ্গাৰ এইবোৰতো খাই থকা হয়েই টাউনত। সেইবোৰতকৈ মানে বহুতেই বেলেগ। আৰু বহুদিনৰ মই যিহেতু ঘৰলৈ যোৱা হয়, তেতিয়া মাৰ যেতিয়া বস্তুটো পাওঁ ন, মানে খোৱাৰ যিটো আমেজটো পাওঁ, সেইটো মানে ক'বই নালাগে আৰু বহুত ভাল লাগে খাই। মোৰ চিটিয়ে মাৰিব হ'ল, চিটি মাৰিব এতিয়া। আদা ৰচুনখিনিও গুচাই লৈছোঁ, হৈ যোৱাৰ পিছত সেইটো কৰোঁতে মই খালি ভালকৈ ইমান বনাব নাজানো। যিখিনি জানো মই অনলাইনত শিকা বা মায়ে মোক আগতে শিকোৱা,
কিন্তু মই এটা কথা জানো যে মই বনাই খুব ভাল পাওঁ, খোৱাতকৈ মই বনাই খুব ভাল পাওঁ খালি। এতিয়া বহুতে কয় বহুত শকত হৈছ, কিবা হৈছ। একচুৱেলি মই ভাবোঁ কেতিয়াও মানে বডিৰ লগত বডি শ্বেমিং কৰিব নালাগে বা বডিৰ লগত জাজ কৰিব নালাগে মানুহে। এতিয়া কিছুমান ক্ষেত্ৰত মই জানো যে কিছুমান ছোৱালীয়ে নাখায় কিন্তু শকত, তেনেকুৱা ক্ষেত্ৰত মই মানে ইমান নাখাওঁ, ভাত চাতবোৰ ইমান নাখাওঁৱেই, তথাপিও কেলৈ জানো মানুহজনী মানে বহুত শকত হৈ গৈছোঁ। এজন মোৰ দিন নাই গা আৰু পূৰা শকত হৈ গৈছে, পূৰা শকত হৈ গৈছে। কথা কৈ এতিয়া মোক বনাই নহৰু আদা পিঁয়াজ চব গুচাই মেলি থৈ গ'ল। চপাৰত মানে পিঁয়াজটো সৰু সৰুকৈ কুটিলে ভাল লাগিব। মই এতিয়া পিঁয়াজটো কাটি ল'ম। পিঁয়াজটো কাটি লোৱাৰ পিছত কান্দিবলৈ আছেই। মই পিঁয়াজখিনি যি যি বস্তু লাগে সেইখিনি কাটি লওঁ। এতিয়া চিটি মাৰিব হ'ল, চিটি মাৰিব। পূৰা ধোৱাইছে। মই বাকলে চাকলে দি দিলোঁ আলু চলু, আকৌ সেইখিনি খাবলৈ আছেই। এক্সট্ৰা কাম মই জানো যে, মানে মই এক্সট্ৰা কাম কৰি ভাল লাগে মানে। পিঁয়াজটো মই মানে মেইনলি পিঁয়াজ ইমান খাই ভাল নাপাওঁ। পিঁয়াজটো খালি আমাৰ এওঁ খালি পিঁয়াজ খাই খুব ভাল পায়, নাজানো কেলৈ। পিঁয়াজটো ভাল পায় মানে তেওঁ খাই। এতিয়া সৰু সৰুকৈ কুটিব লাগে পিঁয়াজটো, আৰু যাৰ লগত ধনিয়া দি দিব লাগে। উফ কি কম আৰু। মই যি হ'লেও নহ'লেও প্ৰত্যেকখন চব্জিতে মই আদা নহৰু দিওঁ, প্ৰত্যেকখন চব্জিতে। নাজানো কেলৈ মই আদা নহৰু প্ৰত্যেকখন মানে নহয় আৰু মাছ মাংস অবিহনে মানে যিখিনি ধৰক অকণমান সোৱাদ লগাই খাবলৈ মন গৈছে, যিদিনাখন মোৰ বনাবলৈ মন থাকে, মুডটো থাকে, তেতিয়া খালি মই প্ৰত্যেকখন চব্জিতে মই আদা নহৰুটো মানে দিওঁৱেই। কিন্তু জানো আদা নহৰু ফ্লেভাৰটো বহুত ভাল লাগে, দিলেই মছলা নহ'লেও হয় আৰু আদা নহৰু ফ্লেভাৰটো মোৰ বহুত ভাল লাগে। এতিয়া মই এইখিনি বনাই লৈছোঁ, কি কি বস্তু লাগে কি কি নালাগে চিটি মাৰি আজিকালি কি হয় চব বজাৰৰ প্ৰত্যেকটো বস্তুৱে ভেজাল হয়। সেইকাৰণে আজিকালি ইমানকেইটা জলকীয়া লৈছোঁ, এইকেইটা জলকীয়া লৈছোঁ, বাট এইকেইটা জলকীয়া খালি অকণো নপৰে, জালেই নাই আজিকালি জলকীয়াবোৰত। কেলৈ জানো প্ৰত্যেক আগতে ভোট জলকীয়া বুলি ক'লে কেনেকুৱা গোন্ধ মাৰে, আজিকালি কি হয় ভোট চব মানে ভেজাল, জলকীয়া গোন্ধই নাই। পিছফালে কিন্তু একদম নাচাব দেই, মই বস্তু একদম মানে তেনেকৈ বনোৱা চিটি মাৰিও শেষ হ'ল মোৰ, এইখিনি কাটি মেলিও শেষ হ'ল। বেচনৰ ঘোলাটো বনাব লাগিব এতিয়া, বাট মই বেচন বিচাৰি ফুৰিছোঁ, বেচনটো পোৱা নাই। 7টা ৰাউণ্ড মৰাৰ পিছত গাইছ এয়া বেচন পালোঁ, হয় নাই বাৰু বেচন? হয়, এইটো বেচন পালোঁ। এতিয়া মই বেচনৰ ঘোলাটো বনাব লাগিব। তাৰ কাৰণে এটা লাগিব বাতি, বাতিটো গোটাই লওঁ। তাৰপিছত ঘোলা বনাবলৈ মই লৈছোঁ মোতকৈও মোৰ মাথাটোতকৈও ডাঙৰ বাতি, য'ত মই এতিয়া বেচনৰ ঘোলাটো বনাম। বেচনো উলিয়াই লৈছোঁ। বেচন মই ৰেডি হ'লোঁ। এতিয়া বেচন বনালোঁ, বেচন দিলোঁ। মই কৈছোঁ বেচন নিদিওঁ, মানে এনেকৈ কণীৰ লগত মিক্স কৰি এনেকৈ ব্ৰেডৰ ক্ৰাম্পছ দি পেলাই মই বনাম বুলি ভাবিছিলোঁ, বাট ভাবিলোঁ কি বেচনটো দি দিওঁ, তেতিয়া হয়তো অকণমান টেষ্টটো অকণমান বেছিকৈ আহিব। কাৰণ মই বেছিকৈ বেচনত বনোৱাই দেখোঁ। ইয়াত বেচনটো মই ইমান নিদিওঁ, বাট বেচনটো একদম কমকৈ দিছোঁ, মানে অকণমান জাষ্ট এনেই লগামহে আৰু বেচন, মানে একদম পূৰা বেচনৰ ঘোল খুৱাই নিদিওঁ। তেনেকৈ বনাম। আলুখিনিও অলৰেডি বইল হৈ গ'ল, মই আলুখিনি এতিয়া উলিয়াই লওঁ। মই ভিডিঅ'ত চোৱা মতে আলুখিনি প্ৰথমতে এনেকৈ ডাইৰেক্ট পিটিকি লোৱাৰ পিছতে যি মছলা বা যি এড কৰে, যি বস্তু দিয়ে, ইনগ্ৰিডিয়েণ্ট দিয়ে, সেই চব বস্তু মানে একেলগে মই দি দিয়ে। বাট মই সেইটো বস্তু কৰিলে মানে কি অকণমান হালধি যিহেতু মই দিম, হালধিটো দিয়া হয় কাৰণে হালধিয়ে মই অকণমান কেঁচা হালধিটো অকণমান গোন্ধ পাওঁ। সেইকাৰণে মই কি কৰিম, ভাজি ল'ম বস্তুটো তেলতে, মানে হালধি চালধি দি পেলাই আলু চালু দি পেলাই। মই দেখাম বাৰু কি কৰোঁ, সেইটো মানে মই প্ৰথমতে সেইখিনি কৰি লওঁ, তাৰপিছতহে মই এনেকৈ চপ কৰি পিছত দিম। তেলটো মই বেছি নিদিওঁ, তেলটো জাষ্ট এনেই স্লাইটলি দিম আৰু মানে তেলো নিদিওঁ বেছি। মই এইখিনি এতিয়া পিটিকি হৈ গ'ল, আলুখিনি পিটিকিলোঁ, আৰু পিটিকাৰ পিছতে মই এতিয়া এইখিনি বস্তু মই এতিয়া তেলত এনেকৈ ভাজি, মানে যেতিয়া অকলে থাকোঁ বা যেতিয়া মই অকলে বনাওঁ, তেতিয়া নাজানো কেলৈ মানে বহুত কিবা কিবি বনালে ভাৱ আহে বা বহুত চিন্তা আহে,
যেতিয়া মই বা মোৰ বয়সৰ যেতিয়া মই মোৰ লগৰ ছোৱালীক দেখোঁ বা সিহঁতি দেখোঁ সিহঁতি কিমান এনজয় কৰি থাকে বা মই কোৱা নাই যে মই বিয়া হৈ এনজয় কৰিব পৰা নাই, মই বহুত এনজয় কৰিছোঁ আৰু যিখিনি পাইছোঁ মোৰ মানুহটোৰ পৰা যথেষ্টখিনি পাইছোঁ। সেইকাৰণে মানে মই তেতিয়া মোক বুজালে যে কপালত যি আছে সেইটোৱে হ'ব। জীয়ৰী লাইফতো বহুত টেনশ্যন থাকে, নথকা নহয়, ময়ো জীয়ৰী লাইফ কটাই আছোঁ। সেই লাইফতো বহুত মানে বহুতে থাকে মানে লাভ লাইফত, বিশেষকৈ যিসকল ইনাৰ ৰিলেশ্যনশ্বিপত থাকে বা যিসকলে মানে আজিকালি দেখোঁ যে পটককৈ ছোৱালীবোৰক চুইচাইড কৰি দিয়ে। কিয় কৰি দিয়ে? কিছুমানৰ বয়ফ্ৰেণ্ডৰ কাৰণে। সেইটো ফালৰ পৰা চালে মই মোৰ মানুহজনৰ লগত বিয়া হৈ বৰ্তমানলৈকে মই বহুত সুখত আছোঁ। মানে সেইটোৰ পৰা এটা টেনশ্যনৰ পৰা মই দূৰত থাকোঁ যে মোৰ মানুহজনে এইটো নকৰে। এতিয়া কি হয়, ৰিলেশ্যনশ্বিপত থাকিলে সি কিবা খাইছে নেকি, সি বেলেগ ছোৱালী চাইছে নেকি, সেইটো টেনশ্যন থাকে। বা বিয়া হোৱাৰ পিছত সেইটো টেনশ্যন নাথাকে। ফুল্লি কি হয়, ষ্ট্ৰেছটো অকণমান হ'লেও ষ্ট্ৰেছটো কমে, মই সেইটো মানে অনুভৱ কৰিছোঁ। সেয়েহে মই যিটো ভুল কৰিলোঁ হয়তো বহুত ছোৱালীয়ে সেইটো ভুল কৰিছে বা ভাবিছিলে যে বিয়া হৈ পাকঘৰ ধৰিব লগা হয়, বিয়া হৈ কাপোৰ ধুব লগা হয়, সেই বহুতে সেইটো ভাবিছিলে। বাট মই ভাবোঁ যে সেইটো এজনী ছোৱালী হিচাপে মই ঠিকেই কৰিছোঁ। মানে ধৰক এইখিনি কাম, যিখিনি কাম বোৱাৰী হৈ কৰে, ছোৱালী হৈ, এইখিনি কি ছোৱালীয়ে নকৰে নেকি? ছোৱালীও কৰে। নিজৰ মানুহজনৰ কাৰণে কৰিবলৈ পাই সেইখিনি এজনী ছোৱালী হেপ্পিহে হ'ব লাগে। সেইকাৰণে ময়ো হেপ্পী, মই যিখিনি যে বৰ্তমানলৈকে মই বহুত হেপ্পী হয় সেইখিনি ক্ষেত্ৰত যে মই কৰিবলৈ পাইছোঁ। আৰু সঁচা কথা ক'ব গ'লে মই বেছিকৈ কাম আমি দুটা যিহেতু থাকোঁ সেইকাৰণে আমাৰ কাম বেছি নোলায়। মই এইখিনিতো এতিয়া নবনালেও হ'লহেঁতেন, কিন্তু মই বনাইছোঁ। কিয় বনাইছোঁ? আমনি লাগিছে সেইকাৰণে এইখিনি কাম কৰিব লগা হৈছে। সেয়েহে যিসকলে মোক কয় যে বিয়া হৈ বহুত কামৰ জঞ্জাল থাকে, বহুত কিবা কিবি থাকে, সেইটো মই খালি বৰ্তমানলৈকে পোৱা নাই। বিকজ এইখিনি মই ক'ব লাগে নে নালাগে নাজানো, কেমেৰা মুখত ক'ব লাগে নে নালাগে সেইটো মই নাজানো। বাট মানে কি এজনী ছোৱালী হিচাপে মই কৈছোঁ যে যিসকলে বৰ্তমান মোৰ নিচিনাকৈ ভুল কৰিলে, মই কোৱা নাই যে তোমালোকে সোনকালে বিয়া হোৱা কিবা হোৱা, মই সেইটো কোৱা নাই। বা যিসকলে মোৰ নিচিনাকৈ তোমালোকে ভুল কৰিলে সেইটো নাভাবিবা যে জীয়ৰী লাইফটো এনজয় কৰিব নাপালোঁ, সেইটো নাভাবিবা। কাৰণ হাজবেণ্ডৰ লগত এনজয় কৰাটো সমান কেতিয়াও হ'ব নোৱাৰে। লুকাই চুৰ কৰি বেলেগ ল'ৰা ছোৱালীয়ে বেলেগ ক'ৰবাত যায়, সেইটো এটলিষ্ট আমি কৰিব লগা হোৱা নাই। আমি সমাজৰ মানুহে দেখাকৈ আমি ফুৰিবলৈ যাওঁ, মানুহে নেদেখাকৈ গাড়ীৰ ভিতৰত আমি লুকাই আমি ক'ৰবাত ফুৰিবলৈ নাযাওঁ, আমি মানুহে দেখাকৈ যাওঁ। সেইটো ফালৰ পৰা সেইকাৰণে লুকাই চুৰ কৰি কাম কৰাতকৈ আমি দেখাই চুৰ কৰি কাম কৰোঁ, সেইটোৱে। আমি চুৰ নকৰোঁ। সেইকাৰণে বহুত থাকে কথা ক'বলৈ, বাট মই এইখিনি কথা বেলেগক ক'ব নোৱাৰোঁ, সেইকাৰণে কেমেৰাৰ সন্মুখতে কৈছোঁ। আৰু যিহেতু যিসকলে মোৰ ভিডিঅ' চায় বা যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে বা মই ৰেগুলাৰ ভিডিঅ' দিয়া নহয় বাৰু, তথাপিও যিসকলে চায় তেওঁলোকক মই কৈছোঁ, মই চবকে কোৱা নাই। সেয়াই আৰু এনেই ক'ব লাগিলে এনেই আছিলোঁ কাৰণে কথাখিনি ক'লোঁ। বা বেয়া ভাব নল'ব, মই বেয়াকৈ অকণো কোৱা নাই। বাট মানে কি যিসকলে মোৰ নিচিনাকৈ অকণমান সোনকালে বিয়া হ'লে মই তেওঁলোকক কৈছোঁ যে এইটো তোমালোকে দুখ কৰি নাথাকিবা যে আমি একো কৰিব নাপালোঁ, আধা পঢ়া হ'লেও যদি মানুহজন ভাল হয় তেতিয়া পঢ়াটো মানুহৰ কোনো বয়স নাথাকে। এতিয়া মই বিয়া হ'লোঁ যদিও মই এতিয়া পঢ়িম, মই এতিয়া কলেজলৈ যাম, মই আকৌ দিম পৰীক্ষা যি আছিলে, মই আকৌ দিম সেইটো পৰীক্ষা। মই সেইকাৰণে পঢ়াৰ লগত কোনো বয়স নাথাকে। এজন ডাঙৰ বিখ্যাত এগৰাকী মানুহে কৈছিলে, হয়তো আপোনালোকে জানে নামটো, মই নকওঁ বা নামটো। তেওঁ কৈছিলে পঢ়াৰ লগত কোনো বয়স নাথাকে, 40, 50, 60 আৰু পঢ়াৰ কোনো শেষ নাই, অন্ত নাই। পঢ়িয়ে থাকিব লাগে, মানুহে পঢ়ো বুলি ক'লে পঢ়িয়ে থাকিব পাৰে। কিন্তু আজিকালি মানুহে পইচাৰ পিছত দৌৰিছে, টকা পইচাৰ পিছত দৌৰিছে, তেনেকুৱা কথা। আৰু মোৰখিনি এতিয়া কেৰাহীয়ে গৰম হ'ল, দিলোঁ। মানুহৰ লাইফত বহুত ভাল প্ৰতিঘাত আহে, বহুত মানে কি হয় কোনো টাইমত ক'ব নোৱাৰে বা কোনো কাকো এইটো ক'ব নোৱাৰে যে মই এনেকুৱা নকৰোঁ, মই এনেকুৱা নহওঁ, এইটো মানে কেতিয়াও ক'ব নালাগে। বা তেতিয়া মানুহে জিদ কৰিব নালাগে যে মই এনেকুৱাই হৈ থাকিম সদায় বা মই এইটো কাম কৰিমেই, মোৰ সমান কোনেও হ'ব নোৱাৰে, সেইটো কেতিয়াও মানে মানুহে কেতিয়াও ক'ব নালাগে। মানে মোৰ লগতে মই প্ৰমাণ পালোঁ, অকল মোৰ লগত বুলিয়ে নহয়, মই প্ৰমাণ পাইছোঁ। মানে কাৰণে কেতিয়াও মানুহে প্ৰত্যেকটো কথাতে জিদৰ
হ'ব, ভগৱানে এখন কপাল লিখি পঠিয়াইছে, হ'ব। মানে মোক তেনেকৈ মানে মোৰ ঘৰৰ মানুহখিনিয়ে মোক মানে আগতে যেতিয়া বহুত ঘাত প্ৰতিঘাত, জীৱনৰ মোৰ ঘাত প্ৰতিঘাত মোৰ লাইফতো বহুত আছে, সেইখিনি বা যিসকলে মোক ভালকৈ জানে বা যিসকল মোক ক্ল'জ হয় তেওঁলোকে নিশ্চয় জানিব মোৰ লাইফৰ কথা। মানে কৈছোঁ যে মানুহে কেতিয়াও জিদৰ লগত কৰি কেতিয়াও কাম কৰিব নালাগে মানুহে। সেয়েহে ময়ো কেতিয়াও জিদৰ লগত নকৰোঁ বা জিদ নকৰোঁ, বা যিসকলে মোক বেয়া পায় তেওঁলোকে মোক ক'ব পাৰে বা মোক বহুতো বেয়া কমেণ্টো ক'ব পাৰে, বেয়া কমেণ্টো কৰিব পাৰে যে তাই এতিয়া বিয়া হ'ল যে সেইকাৰণে এতিয়া তেনেকৈ কৈছে। সেইটো কথা নহয়, মানে মই মোৰ ফেক্ট, যিটো ফেক্ট হয় সেই ফেক্টটোৰ কথা শুনিছোঁ বা কৈছোঁ, যিটো ঘটনা মোৰ লগত হৈছিলে। ত' মই ক'ম বাৰু সেইখিনি কথা লাহে লাহে। মোৰ ইউটিউবটো অকণমান গ্ৰ'থ হ'লে বা ইউটিউব বা ফেচবুকেই হওক অকণমান গ্ৰ'থ হৈ ডেভেলপ হ'লে মই মোৰ যিখিনি মোৰ লাইফত হ'ল যিখিনি কথা মই ক'ম আপোনালোকক, সকলো কথাই ক'ম। বা কিয় এনেকুৱা কৰিব লগা হ'ল বা কি কাৰণ আছিল যে মই এনেকৈ হঠাতে এইটো কাম কৰিব লগা হ'ল, তাৰ বহুতো ৰিজন আছে। মই সেইখিনি কথাও ক'ম আপোনালোকক। চ' প্ৰথমতে এতিয়া সেইখিনি নলিয়াওঁ, নহ'লে মই কান্দি পাম। একো নাই, বেয়া লাগিব আৰু কান্দি পাম, সেইকাৰণে মই এতিয়া এইটো কথা নকওঁ। চ' প্ৰথমতে মই সেইখিনি বনাই আছোঁ। এই পপকৰ্ণটো মানে হেৰি কৰিলৈ সোণালত মাৰি লৈ তাৰপিছত মই এইটো গুড়ি কৰি বনাই দিম বুলি ভাবিছোঁ। গুড়ি গৈছোঁ। আজি পপকৰ্ণৰ লগত বনাই খাওঁ, বুজিছে নাই? পপকৰ্ণ বুজিছে, পপকৰ্ণৰ লগত বনাই খাওঁ। মোৰ দোকানলৈ যাওঁতে মই এইটো খাম বুলি আনিছিলোঁ, এপেকেট লৈ যাওঁ বুলি খাওঁ। আৰু এতিয়া দেখোন লাহে লাহে ভোক লাগিবলৈ ধৰি আহিছে। মানুহে যদি এইটো ভিডিঅ' চাই আৰু আহিবাৰো এনেও গম পাবই যে মই ভাত নাই খোৱা বুলি, কেনেকৈ যদি এইটো ভিডিঅ' চাই নহয় আৰু গম পাই যে মই ভাত নাখাই পেলাই এইবোৰ কৰি আছিলোঁ বুলি, ৰাম গালি দিব মোক। অলৰেডি হ'ল এইখিনি উলিয়াই লৈ এতিয়া আকৌ ডাইৰেক্ট ফ্ৰাই কৰাত লাগি যাম। মানে চেপটো ইমান ভালকৈ দিব নাজানিলোঁ। পপকৰ্ণ দিছিলোঁ যে ওপৰত মানে অকণমান যেন তেন 4টা হ'ল, মানে কমকৈ কেলৈ বনাইছোঁ কাৰণ আমি মানুহ নাই খোৱা, আমি দুটালৈ 2টা। তাৰপৰা ভাত খাই আহিব তাত, তেতিয়াহ'লে মই এটাও থ'ব। মানে কণী যিহেতু মই এনেকৈ 4ফাল কৰিছিলোঁ, 4ফাল কৰিছিলোঁ। চ' তেওঁ 2টা খাব, মই 2টা খাম, সিমানেই। এনেকৈ সৰুকৈ বনাইছোঁ। এইফালে তেল পূৰা গৰম হৈছে অলৰেডি, তেলো গৰম হৈছে। চুকি যাওঁ, চবটো দিলোঁ বাৰু কেৰাহীত, বা যেতিয়া টাইম আছে ইফাল সিফাল কৰিবলৈ। মানে ইমান এক্সপাৰ্ট নহয় বনোৱা, কাৰণ মই যি জানো মই নিজে অকণমান ট্ৰাই কৰোঁ। পপকৰ্ণেদি মানে মই দেখা নাই যেনেকৈ বনোৱা, অকল ব্ৰেড ক্ৰাম্বছ এনেকৈ দিয়ে দেখোঁ, বাট ব্ৰেড ক্ৰাম্বছ দিছিলে মই ভাবিলোঁ অকণমান ইউনিককৈ বনাওঁ, পপকৰ্ণ দি বনাওঁ। মানে পপকৰ্ণ দিলোঁ আৰু তেনেকৈ কণী চণী দিয়াও মানে দেখিছোঁ বাৰু। মই ভাবিলোঁ কণীনো কেলৈ দিব লাগে, কণী নিদিওঁ, তেনে ইভাগেতো ভিতৰত কণী দিছোঁৱে, তেনেকৈনো কণী কেলৈ দিব লাগে। অকণমান ইউনিককৈ বনাওঁ। অকণমান হৈছে মই যে আপোনালোকৰ কথাখিনি ক'লোঁ, মানে আগৰ কথাখিনি ক'লোঁ যে আপোনালোকে অকণমান মই বাৰে বাৰে কৈছোঁ অকণমান ভুল নুবুজিব। জাষ্ট মোৰ ফিলিংছটো মই কৈছোঁ, ডেফেক্ট যিটো হয় সেইটোৱে মই কৈছোঁ। যে মোৰ মানে এটাই মই ক'ব বিচাৰিছোঁ, জীৱনত যিয়ে নহওক, যিয়ে ভুল নহওক বা যিয়ে ভাল নহওক, যদি ভুল হৈছে ভুলখিনি শুধৰাবলৈ চেষ্টা কৰা। ভুলখিনি ভাবি লৈ গিল্টি ফিল কেতিয়াও কৰিব নালাগে মানুহে। এতিয়া মোৰ যিখিনি ভুল হ'ল
মই ৰিয়েলাইজ কৰিব লাগে মানুহে মই ৰিয়েলাইজ কৰিছোঁ বা যোনে নহওক ভুল হ'লে ৰিয়েলাইজ কৰিবই আৰু ময়ো সেইখিনি ৰিয়েলাইজ কৰিছোঁ ত' আজি যিখিনি ভাবিব লগা কথা বা যিখিনি মানুহে ভাবিব লাগে সেইখিনিহে ভাবিব লাগে অযথা কথালৈ এটা মূৰটো ডাঙৰ কৰি পেলাই আপুনি কাষত থকা মানুহজনক কেতিয়াও হাৰ্ট কৰিব নালাগে যদি আপোনাৰ টেনশ্যন হৈ আছে বা কিবা এটা হৈ আছে তেন্তে সেইটো টেনশ্যন আপুনি নিজৰ পাৰ্টনাৰজনৰ লগত বা পাৰ্টনাৰ নহ'লেও বা যি লগৰ বা যি আটাইতকৈ ক্ল'জ ফ্ৰেণ্ড আৰু মই ভাবোঁ আটাইতকৈ এই পৃথিৱীখন আটাইতকৈ ক্ল'জ ফ্ৰেণ্ড হৈছে মা দেউতা আৰু পাপাৰ লগত যিখিনি কথা শ্বেয়াৰ কৰিব নোৱাৰিলেও মাৰ লগত অলপ শ্বেয়াৰ কৰিব লাগে সেইকাৰণে মই বিশেষকৈ ছোৱালীসকলক কৈছোঁ মই যিমানখিনি মেচিয়ৰ হৈ যোৱাগৈ নাই বা বিয়া হৈ মই যিখিনি মেচিয়ৰ হৈছোঁ সেইখিনি কৈছোঁ যে যিখিনি আপোনালোকে ভুল কৰাৰ আগত 10বাৰ মা পাপাৰ কথা ভাবিব লাগে আৰু সেই মাকে সকলো কথা শ্বেয়াৰ কৰিব লাগে হয়তো মায়েতো এটা ৰাস্তা দিব এটা হ'লেও ৰাস্তা দিব যে এইটো কৰাব সেইটো হ'লেও কিবা এটা হ'লেতো ৰাস্তা দিব সেয়েহে সদায় কথাবোৰ পৰা এজনক যিজন বোলে অকণমান পাৰা বোলে শ্বেয়াৰ কৰিবলৈ এজনক সদায় শ্বেয়াৰ কৰিব লাগে মোৰ চখটো হৈছেগৈ আৰু আধা হৈছেগৈ সিজিছেগৈ মই ডাঙৰ চব্জা বনাই পালোঁ মানে অকণমান ডাঙৰমূৰীয়াকৈ সেইটোহে সিজিবলৈ অকণমান টাইম লাগিব নেকি বাকীটো অলৰেডি দামেই ঢাকি অলপ ল' ফ্লেমত থৈছিলোঁ ঢাকি দিলে চ' গাইজ এয়া মই লৈ গৈছোঁ ফাইনেলি মোৰ এয়া চপ হৈ গ'ল গৈ খাওঁগৈ বাহিৰতে খাম বাৰু তেওঁলৈ থ'লোঁ এতিয়া মই খাবলৈ আহিছোঁ ফটো এখন মাৰি লওঁ ফটো অলৱেজ ইম্পৰ্টেণ্ট চ' আজিলৈ ইমানেই আছিলে ব্লগটো নেক্সট ব্লগত লগ পাম আজিলৈ বাই